এই দেখিছেনে খালী খালী টাববিলাক আৰু মাটিবোৰ বিৰাট টান শুকাই কৰকৰীয়া। সেয়েহে ভাবিলোঁ আজি ফুলবিলাক অলপ প্ৰতিপাল কৰোঁ। গোটেই টাবখিনি চোতালত নমাই ল'লোঁ ধুনীয়াকৈ। আৰু দেখিছেনে এই ফুলবিলাক মই উঘালি পেলালোঁ আৰু তাৰ মাটিখিনি মই কোমল কৰিম, তাৰমানে এইখিনি মাটি চেঞ্জ কৰিম। এইখিনি মাটি আঁতৰাই বেলেগ মাটি ভৰাম ইয়াতে। যিহেতু 2 বছৰ মই ফুলত কোনো ধৰণৰ হাত দিয়া নাছিলোঁ। ল'ৰা জন্ম হোৱা আগৰ পৰা আৰু ল'ৰা জন্ম হৈ এতিয়া 1 বছৰ হ'ল। এই প্ৰায় 2 বছৰৰ সময় মই ফুলত কেৱল পানীকণহে দিওঁ মাজে মাজে, তাৰ বাহিৰে একো প্ৰতিপাল কৰা নাই, মানে মাটি চেঞ্জ কৰা নাই, ভালদৰে পাতবিলাক ছিঙি দিয়া নাই, কলম দিয়া নাই, একোৱে কৰা নাই। এনেই হৈ আছে আৰু গোটেই জংঘল টাইপৰ হৈ গ'ল ঘৰখন। সেয়ে ভাবিলোঁ আজি অলপ ফুলত লাগোঁ, কাৰণ এনেকৈ থাকিলে ভাল নালাগে ফুলখিনি। দেখিছেনে ফুল থোৱা ঠাইবিলাকো যে কিমান লেতেৰা হৈ গৈছে নহয়। এইখিনি আজি চাফা কৰিম বুলি লাগিলোঁ। আৰু এদিনতে মোৰ গোটেই ফুলখিনি লগা সম্ভৱো নহয়, কাৰণ মোৰ বহুতখিনি টাব আছে, প্ৰায় 150 মানেই টাব আছে চাগে। তো অলপ অলপকৈ কৰি যাম। তাৰ আগতে মই দেখিছেনে এই কিছুমান ফুলৰ পাতবিলাক মানে তললৈ ভাগি পৰি গৈছে, কিছুমান দেখিবলৈ বেয়া হৈ জোপোহা হৈ পৰিছে, দেখি ভাল লগা নাই। তাৰমানে সেইখিনি কাটি কুটি মই দেখিবলৈ শুৱনি কৰি ল'লোঁ প্ৰথমতে। এইখিনি টাবৰ মাটি এবাৰ চেঞ্জ নকৰোঁ, কাৰণ ইমান ওখ ওখ ফুলৰ টাব মাটিবোৰ চেঞ্জ কৰিলে বহুত টাইম লাগিব মোৰ। আৰু এইবোৰ কলম দিলোঁ, চাওকচোন আধাতে কাটি কাটি দিছোঁ। আৰু এই কাটি দিয়া টুকুৰাবিলাক যদি ৰুই দিওঁ তাৰ পৰা ধুনীয়াকৈ গজালি ওলাই আহে। এইখিনি মই সময়ত ৰুম বাৰু, এতিয়া থৈ দিছোঁ এনেকৈ কাটি কাটি দিছোঁ এজোপা। আপোনালোকে বাৰু এনেকৈ কলম দিয়েনে জনাবচোন দেই। তাৰপিছতে এই ঢেকীয়া ফুলজোপা, যে শুকাই মেলি অৱস্থা নাই আৰু গোটেই ফুলজোপা মই উঘালি পেলালোঁ। আৰু তাৰ পৰা যে এনেকুৱা পৰুৱা ওলাইছে নহয়, এইবোৰ চাওক গোটেই ক'লা ক'লা পৰুৱা দম দম ওলাইছে। আৰু সেই মাটিখিনি মই পেলাই টাবটোত বেলেগ নতুন মাটি ভৰালোঁ। আৰু ফুলজোপা মই কি কৰিলোঁ, সমানে দুভাগ কৰি আধাহে ইয়াত ৰুম। আৰু শুকান শুকান সেই ডালবিলাক ঠাৰিবিলাক ছিঙি আঁতৰাই ল'লোঁ। আৰু ধুনীয়াকৈ টাবটোৰ পূৰা মাজতে ৰুব লাগে, আৰু গুৰিটো খুব মানে সাঁচি দিব লাগে, যাতে পটককৈ ফুলজোপা জি উঠে, টিপা লয়। তাৰ শুকান শুকান অংশবোৰ কাটি দিছোঁ যাতে দেখিবলৈ ফুলজোপা ধুনীয়া হয়। তাৰপিছতে এইজোপা দেখিছেনে, এই ফুলজোপাৰ একেবাৰে যিটো মানে বুঢ়া ডাল, সেই ডালটো কাটি তাত থকা শুকান অংশবিলাক মই আঁতৰাই দিছোঁ। এজোপা ইমানতে হৈ যাব। তাৰপিছতে আহিব এই ফুলজোপা, ইয়াৰ পৰাও মই যিবোৰ বুঢ়া বুঢ়া ডাল, সেই ডালখিনি কাটি আঁতৰাই পেলাই কোমলীয়া অংশখিনি ৰাখিছোঁ। আৰু তাৰ বুঢ়া বুঢ়া পাতবোৰ, পকা পাতবোৰ কাটি পেলাই ফুলজোপা দেখিবলৈ ধুনীয়া হোৱাকৈ আঁতৰাই দিছোঁ। তাৰপিছতে এইজোপা চাওক, এইজোপা যে দেখিবলৈ ইমান বেয়া হৈ বুঢ়া হৈ গ'লে। প্ৰথমতে অলপ দিন দেখিবলৈ খুব ধুনীয়া লাগে, যেতিয়া বহুত দিন হয় ফুলজোপা দেখিবলৈ বেয়া হৈ পৰে। মই গোটেই ফুলজোপা ঘালি পেলালোঁ। মাটিবোৰ চাওক ইমান টান আৰু পৰুৱা দম দম। সেয়েহে মাটিখিনি মই এক্সট্ৰাকৈ ছাইডত পেলাই দিলোঁ। আৰু টাবকেইটাত নতুন মাটি সোমোৱাম। চাওক এই নতুন মাটি আনি থৈছোঁ মই। ইয়াতে ধেৰ সাৰ মিহলি হৈ আছে, গোবৰ আৰু কিবা কিবি সাৰ মিহলি হৈ আছে। ইয়াতে ধুনীয়াকৈ মই মাটি ভৰাই ল'লোঁ টাবকেইটাত। মই প্ৰায়খিনি টাবৰে মাটি চেঞ্জ কৰিলোঁ আজি। দেখিছেনে কোমল কোমল মাটি ভৰাই দিছোঁ ইয়াতে। আটাইখিনিতে ভৰা হৈ গৈছে। এতিয়া মই এই ফুলজোপা দেখিবলৈ বিৰাট বেয়া হৈছে, কাটি দিলোঁ। কাটি পেলাই আৰু এই টাবটো ভাগি ছিগি বেয়া হৈ পৰিছে। এই টাবটো কাটি কুটি আঁতৰাই লৈছোঁ। এইটো ইমান টাইট হৈ গৈছে মাটিবিলাক, অলপ খাজে খাজে ওলাই আহিলে এইটো। আৰু কি কৰিছোঁ, মাটিখিনি কাটি আঁতৰাই সেই যে ফুলৰ মুঢ়াকেইটা, সেইকেইটা ধুনীয়াকৈ ৰুই দিলে তাৰ পৰা ধুনীয়াকৈ কুঁহপাত ওলাই আহিব। মই তাকে কৰিলোঁ। এই টাবটোতে
মুহাটো লাহেকৈ ৰুই দিলোঁ। তাৰপৰা চাবচোন অলপ দিনৰ পিছত মই দেখুৱাম আপোনালোকক কিমান ধুনীয়াকৈ তাৰ পৰা কোমলীয়া অংশ ওলাই আহিব। তাৰপৰা এইজোপাও যে পানী নিদিয়ে কিমান দিন হ'ল ঠিকেই নাই, আধাতে কাটি দিলোঁ। আৰু গুৰিৰ পৰা দেখিছেনে সেয়া কোমলীয়া অংশ ওলাই আহিছে। আৰু এই মাটিখিনি অলপ আঁতৰাই দিলোঁ, এইখিনি শুকান মাটিখিনি আঁতৰাই নতুন মাটি অলপ ভৰাই দিলোঁ, কাৰণ গোটেইজোপা যদি উঘালি দিওঁ ফুলজোপা মৰি যোৱা চান্স আছে। চ' মই উঘালি নিদিলোঁ গোটেইজোপা, এনেকৈ মাটি দি দিলোঁ। এজোপা ধুনীয়াকৈ কোমলীয়া অংশ বা মানে ডাল ওলাই আহিব। তাৰপিছত এইজোপা দেখিছেনে বুঢ়া ডালটো কাটি দিলোঁ আৰু ওপৰ শুকান মাটিখিনি খান্দি খান্দি আঁতৰাই দিলোঁ আৰু নতুন মাটি দি দিলোঁ আধা অংশ আঁতৰাই দিলোঁ মাটি। তাৰপৰা নতুন মাটি ভৰাই দিম। আপোনালোকে মোৰ দৰে কৰে নে নকৰে বাৰু? খুব ধুনীয়াকৈ এজোপা ডাঙৰ হ'ব এতিয়া। তাৰপিছতে আহিলে এইজোপাৰ পৰা সেই শুকান ডালটো কাটি দিলোঁ। তাৰপৰা এই কোমলীয়া অংশখিনি মাটিখিনি আঁতৰাই দিলোঁ, তাৰ পৰা আঁতৰাই পেলাই ইয়াতে মই নতুন মাটি অলপ দি দিম। এয়া কেঁচা মাটি ইয়াতো ভৰাই দিলোঁ মই। আৰু ইয়াত অকণমান পানী দিব লাগিব, যোনটো তলটো শুকান আছে ওপৰটো সেই কেঁচা, পানী দিব লাগিব আজি ইয়াত। এইটো হৈ গৈছে। তাৰপিছত এইখিনি ভালেখিনি ফুল আছে, মই পিছতকৈ দেখুৱাম আপোনালোকক আৰু পিছৰ ভিডিঅ'টোত। আৰু আজি মই এইখিনি ঠিক কৰি দিছোঁ, এই গোটেইখিনি আজি মই ঠিক কৰিলোঁ আৰু অলপ ইফালে উঠাই দিলোঁ, মানে ইফালে ৱালত থকাখিনি এইখিনি উঠাই দিলোঁ আৰু সেইখিনি চোতালত আছে। এইখিনি মই দিলোঁ আৰু ইয়াত আৰু অলপ টাব দিম বাৰু। আৰু এইখিনি মোৰ চিজিল কৰিবলৈ আছে, এইখিনি মোৰ পিছৰ দিনাখন চিজিল কৰিব। এইখিনি শুকান অংশখিনি আছে। আৰু এই ষ্টেণ্ডডাল যে বাৰান্দাত আছিলে সেইডাল নমাই আনিলোঁ, এইডালো চাফা কৰিব লাগিব। তো পিছৰখিনি কাইলৈ দেখিবলৈ পাব।